নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোক মই এটা ভিডিঅ'লৈ আৰু আপোনালোকে আজি এটা মজা ভিডিঅ' মোৰ চেনেলত চাবলৈ পাব এটা প্ৰেংক ভিডিঅ' কৰিছোঁ মই এজন বহুত মানে ফেমাছ ইউটিউবাৰ হয়তো আপোনালোকে নামটো শুনিছে ময়ূৰ মিক্স আছামিজ চেনেলৰ যোনজন ক্ৰিয়েটৰ ময়ূৰ দাদা তেওঁলৈ এটা প্ৰেংক কল কৰিলোঁ মই আৰু প্ৰেংক কলটো কেনেকুৱা হ'ল কি কথা আপোনালোকে সকলো গম পাব জাষ্ট মোৰ ভিডিঅ'টো চাওক আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত নিশ্চয় জনাব ভিডিঅ'টো কেনেকুৱা হ'ল আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি মোৰ উৎসাহটো বঢ়াব আৰু চাওঁ এতিয়া প্ৰেংক কলটো কেনেকুৱা হৈছে ৰেকৰ্ড কৰি থৈছোঁ প্ৰেংক কলটো চাওঁ বেছি পেলাই নাথাকোঁ আপোনালোকে এনজয় কৰক প্ৰেংক কলটো ধন্যবাদ জয় আই অসম কোনে কৈছা মই বৈনুপা গাঁৱৰ পৰা পানীৰাম কাকতে কৈ আছো আচ্ছা কোৱাচোন আপুনি ইউটিউবত ভিডিঅ' নবনায় জানো হা আপুনি ইউটিউবত ভিডিঅ' নবনায় জানো বনাও আপুনি মানে এইবোৰ প্ৰেম ভিডিঅ' নে কি বনায় এইবিলাক কি কৈছা প্ৰেম ভিডিঅ' নে কি বনায় এইবিলাক আপুনি কি ভিডিঅ' বুলি ক'লা প্ৰেম ভিডিঅ' নে কি তুমি চাইছা নাই চাইছো বাৰু চাইছা যদি গম পাবা কি ভিডিঅ' হয় ভাল নালাগে মানে এইবিলাক গম পাইছে নে ভাল নালাগে থেংক ইউ ছ' মাছ কাৰণ আজিলৈকে যিমানে ফোন কৰিছে ভাল লাগে বুলি ক'লে তুমি ভাল লগা নাই বুলি ক'লা তাৰ কাৰণে বহুত বহুত ধন্যবাদ দেই নহয় আপুনিতো এতিয়া ডাঙৰ ইউটিউবাৰ হয় নাই ডাঙৰ নহয় বাৰু কাম কৰি আছো ইণ্ডাষ্ট্ৰীত নহয় আপোনাৰতো বহুত ইনকাম হয় চাগে কি হয় বহুত ইনকাম হয় চাগে মানে ইউটিউবৰ ফালৰ পৰা বহুত ইনকাম হয় মানে মোৰ এনেকুৱা লাগে চাগে ইউটিউবক যদি মেইল কৰিব পাৰিলো হয় পইচা নালাগে বুলি মই মেইল কৰিব পৰা নাই মানে পইচা বহুত আহি মানে মোকো দিব নেকি বাৰু দিব পাৰে তুমি ক'ত থাকা ক'বাচোন তোমাক মই দি দিম বাৰু কিমান লাগে ক'বা মই গৈনুপা গাঁৱত থাকো মানে ক'ত থাকা গৈনুপা গাঁও কি নোপোৱা গাঁও গৈনুপা গৈ নোপোৱা গাঁও আচ্ছা ময়ূৰা বেয়া নাপাব দে প্ৰেংক ভিডিঅ' কৰি প্ৰেংক কল কৰি আছিলো মানে গম পাইছো মই তুমি ষ্টাৰ্টিঙতে মই প্ৰেংক কল বুলি গম পাইছো বেয়া চেয়া নাপাব আকৌ দেই নাই বেয়া নাপাওঁ দিয়া আপুনি চবলৈকে কয় বোলো আজি আপোনালোকে কৰি দিওঁ এটা আৰু তোমাৰ প্ৰেংকটো তুমি ষ্টাৰ্টিঙতে প্ৰেংকৰ নিচিনা কথা ক'লা যে অকণ নৰ্মেল কৈ যায় প্ৰেংক কৰিব লাগিছিলে তুমি ডাইৰেক্টলি ভিডিঅ' ভাল নালাগে ডাইৰেক্টলি কৈ দিলা কাৰণ যিবিলাকে ফোন কৰে ভিডিঅ' ভাল লাগে বুলি কয় মই তাতেই গম পাই গ'লো প্ৰেংক কল বুলি নহয় মানে ফাৰ্ষ্ট বিগিন কৰিছো আৰু সেইকাৰণে মানে ইমান খেলি মেলি হৈছে আৰু অলপ অ'কে ঠিক আছে আকৌ দেই নাই বেয়া নাপাওঁ ভাল লাগিলে চেনেলটোৰ কথা কৈ দিয়ক অকণমান মোৰ কি নাম তোমাৰ চেনেলৰ আৰোহন ব্লগছ এণ্ড প্ৰেংকছ কি বুলি ক'লা খবৰ কোৱা আৰোহন ব্লগছ এণ্ড প্ৰেংকছ আৰোহন ব্লগছ এণ্ড প্ৰেংক সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আগুৱাই যাবলৈ ভাইটিহঁতক উৎসাহ দিয়ক মোক যেনেকৈ মৰম দিছে ভাইটিহঁতকো মৰম শ্বেয়াৰ কমেণ্ট কৰিব আৰু আগুৱাই যাবলৈ ভাইটিহঁতক উৎসাহ দিয়ক মোক যেনেকৈ মৰম দিছে ভাইটিহঁতকো মৰম দিয়ক তাকে কামনা কৰিছোঁ থেংক ইউ ৱেলকাম কাইলৈ হেপী কাতি বিহু দিছোঁ আৰু কাইলৈ তোমালৈ শুভেচ্ছা থাকিল লগতে তোমাৰ চেনেলৰ সমূহ ভিউৱাৰ্ছক কাতি বিহুৰ শুভেচ্ছা লগতে পলমকৈ হ'লেও পূজাৰ শুভেচ্ছা দিলোঁ আৰু পূজাটো আপোনালোকৰ দিছোঁ ময়ূৰাই গম পাই গ'ল এইটো প্ৰেংক হ'ল বুলি আৰু যেনেকৈ কৈছোঁ গম পাই গ'ল আৰু নেক্সট টাইম বেলেগ এজন ইউটিউবাৰ ভালকৈ কৰিবলৈ চেষ্টা কৰিম এইবাৰ এনেকুৱাই হ'ল আৰু যদি আজি ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে তেন্তে কমেণ্টত নিশ্চয় জনাব ধন্যবাদ